ভিডিঅ'টো কি হ'ব আজি যাই আছো এখন সেকেন্ড হ্যান্ড মোবাইলৰ দোকানত মানে আমাৰ ৰঙিয়াত এনেকুৱা নাই নলবাৰীত এখন আছে আৰু নলবাৰী অময়াপুৰ তাতে ভালকে যাই পেলাই আপোনালোকক দেখাই আছো আৰু এইপিনে আছে বিকাশ দা আৰু মই আৰু যিহেতু মানে দাদাই কৈছে যে দেৱালীৰ বোলে কিবা কি ধামাকা অফাৰ আছে তো ভিডিঅ'টো আপোনালোকে চাই পেলাই যাই দিয়ক আৰু এতিয়া পুৰা বোমা চব বোমা দোকান গাইছ এয়া এতিয়া প্ৰথম যাই লওক যাই পেলাই আপোনালোকক লগ পাই আছো আৰু গাইছ এটা কথা তাৰমানে বিকাশ দা আৰু মই য'ত ওলাওঁ তাৰমানে হয়তো বৰষুণ দিয়া কৰিব ন হয়তো ক'ৰবাত চেকিং কৰিব কিবা কিবি থাকিলে ন একো কিবা এটা হ'ব আৰু কিবা এটা হ'ব আৰু দে ফাইনেলি পাই গেলো আমি নলবাৰী আৰু এতিয়া অলপ মানে অময়াপুৰ চাইডে যাব লাগিব বুলি কৈছে দাদাজনে তো এতিয়া তাই সেইখিনি যাই আছো বলক আহিলো নলবাৰী আৰু দাদা জাগাখিনিৰ নাম কি নাম নলবাৰী বামুণ্ডী চক হাজোৰত বাৰু ডেসক্ৰিপচনত গোটেইখিনি থাকিব লোকেশন আৰু এতিয়া চাব পাৰে মোবাইলৰ পুৰা একদম কিমান মোবাইল আছে আৰু বাৰু এইগিলাখনত আছে ইমান যেহেতু ওলাবা নৰি তবে মই এইখিনি পৰা দেখাই দি আছো আৰু ইপিনে আইফোন একদম কম কিমানৰ পৰা ষ্টাৰ্ট এনে ধৰক আমি তো 5 আছে 1500 টাকাত বিক্ৰী কৰো 5 আছে বৰ্তমান 5 ষ্টকত নাই 1500 টাকাত বিক্ৰী কৰো আমাৰ যেহেতু নিজে ইউটিউব চেনেলটো আছে চালে গমে পাব তাৰপিছত হলে এতিয়া বৰ্তমান এসসি আছে এসসি টো বৰ্তমান কমৰ আছে 6000 আহি যাব 6000 কন্ডিশনটো চালে আৰু যদি কিছুমান থাকে 4000 টো আহি যায় আৰু কন্ডিশনটো ৰাবলে কন্ডিশনটো প্রাইস বিলাক আইছে সেকেন্ড হ্যান্ড বস্তু আৰু এই চাব পাৰে স্ক্ৰেচ এখন নাই কিয়নে দামটো অলপমান বেছি আৰু বাকি ইপিনে চাব পাৰে কিমান আছে আৰু আইপ্যাড আছে 664 GB 8000 কমত দিছো 8000 কমত পাইছে টেম্পার কভার কেবল ফ্রি আৰু আমাৰ ভিডিও যদি চাই আপোনাক ডিসকাউন্ট কেনেকৈ হ'ব ডিসকাউন্ট কিবাৰো প্লেস কৰি দিম লগত দেৱালী বুলি গিফট দি আছো দেৱালী যদি মানে এইকিনিতে আহে তেতিয়া হলে পুৰা কিবা এটা নহয় কিবা এটা মোবাইলৰ ৰিলেটেড বস্তু কিবা গিফট দিব আৰু লগতে এন্ড্ৰইড বহুখিনি আছে কিন্তু এটা তাৰ মানে এন্ড্ৰইড আমাৰ সেকেন্ড হ্যান্ডৰ অলপমান বেলেগ টাইপৰ বস্তু দেখিছো তাৰ মানে কেনেকুৱা এই চাব পাৰে কেটা মোবাইল পুৰা মানে সিল এই চাব পাৰে দাদা দেখাই দিছে একদম মানে স্ক্ৰেচটো নাই আৰু মানে পুৰা সিল লাগি আছে ইয়াতে তো এনেকুৱা ধৰণৰ মোবাইল বেলেগ কেনেকুৱা মই দেখা নাছিলো সেকেন্ড হ্যান্ড ষ্টৰত আৰু এইবিলাকৰ দাম কিমান এইবিলাক এটো Y60 4GB RAM তো 4800 টাকা আহি যাব 4GB RAM কন্ডিশন দেখিছে এইগলা লাগি আছে 4800 টাকা অনলি আৰু লগতে তো কভাৰ সভাৰ এইবিলাক থাকিবই এইবিলাক ফ্ৰী দি দিব টেম্পাৰ চেম্পাৰ কেবলটো দি আছে আমাৰ পৰা কেবলও দিব আনকি আৰু আইফোন ললে এটা বস্তু কি ভাল এনে কিছুমান যদি আপোনালোকে বেলেগ সেকেন্ড হ্যান্ড দোকানত যায় তেতিয়া মানে অৰিজিনালটো নাপায় না নরমাল একটা দি দিয়ে আৰু কিছুমানেতো নেদে কিন্তু এটা অৰিজিনালটো দি আছে একদম অৰিজিনাল যেটো জেনুইন হিটো দিব আৰু লগতে চাব পাৰে এক্সেসৰিজ কিবা কিবি আছে আৰু এইবিলাক সব মানে কি গিফট দেৱালী যেটো হৈছে এই কিনি গিফটত ওলাই দিব আৰু লগতে ইয়াতে ৰাখিছে ক্যামেৰা DSLR ক্যামেৰা এপিনি চাব পাৰে তাৰ মানে যেটো কন্ডিশন এটো একদম নতুন ওয়ারেন্টি আছে ন ওয়ারেন্টি বাকি আছে ওয়ারেন্টি মানে এটো মেইন কোম্পানী পৰা ওয়ারেন্টি আছে এটো লব 7 মাহ আছে এটো লব মাত্ৰ 7 মাহ হৈছে চাব পাৰে কাৰ্ড চাৰ এইগলা কৰবা লাগিব ইমান বাৰু ইগলা আছে আৰু লগতে জুম লেন্স আছে আৰু যে দাদা দামটো কিমান আছে এটো এটো এনে 21 আছে আৰু কিবা লিস্ট হ'ব তোমালোকৰ ভিডিও যদি আহে চাই যদি আৰু লিস্ট কৰি দিম মই 21000 ত জুম লেন্স প্লাস কিট লেন্স আৰু আমাৰ ভিডিও চাই দিবলে কিবা কমেন্ট কম কৰি দিবই আৰু তো আহি যাব পটকে লৈ লওক এটো আৰু দাদা হাতৰ নাম্বাৰ ইয়াতে আহিছে দাদা নাম্বাৰটো একবাৰ কৈ দিয়ক 600 60029222873 আৰু তাতে 600333666142 তো গাইস এই দোকানখনৰ মানে এটা কথা আছে কি ধৰক কিবা ধৰক চেঞ্জ যদি থাকে এটা ধৰক আইফোনৰ এটা আইফোনৰ যদি ডিসপ্লেখন আপোনালোকে গমে পায় 2 পুৰা গম পায় তো ইয়াতে হেনুকুৱা ডিফাৰেন্স আছে এইটো 8 আৰু এইটো 8 সেম কন্ডিশন দুটা কিন্তু এটা ডিসপ্লে চেঞ্জ আছে ন আৰু সেইটো দামটো কম আছে চাব যদি এইটো ডিসপ্লে চাব যায় ইপিনি চাব ট্ৰুটনটো কাম কৰিছে মানে এইটো হৈছে অৰিজিনাল পুৰা অৰিজিনাল ডিসপ্লে লাগি আছে আৰু এইটো ট্ৰুটনটো কাম কৰা নাই ইপিনি চাব পাৰে এইটো মানে ডুপ্লিকেট বা যি কোনো এন্ড্ৰইডৰো যদি কিবা ধৰক প্ৰবলেম থাকে 12000 কম হৈ যাব কিবা এইটো 12000 কম 8 পাই আছে তে আৰু কি লাগে আৰু কি মজা কন্ডিশন এইটো 14500 টকা আহি যাব টেম্পাৰ কভাৰ কেবল ফ্ৰী দি আছে টেম্পাৰ লাগি আছে পুৰা হেভি টেম্পাৰটো লাগি আছে এতে আৰু হেনুকা কৰি যি কিবা যদি মানে প্ৰবলেম থাকে মোবাইলৰ লগালগ কৈ দিয়ে আৰু এতিয়া ভিডিওটো ইয়াতে শেষ কৰো বাকি ৰাস্তা যদি কিবা দেখাব পাৰো দেখাম